আমি ভাবিছো যে আমাৰ যেনেকুৱা প্ৰমোদ বৰা ছাৰ আছিল তেনেকুৱা আকৌ প্ৰমোদ বৰা ছাৰ আহে। কিয় ভোট দিব প্ৰমোদ বৰা? ছাৰে আমাৰ আগৰ পৰা বহুত সুবিধা কৰি আহিছে, গোটেইখিনি আমি সুবিধা পাইছো। আগত যোনখিনি সুবিধা নাছিলে এতিয়া গোটেইখিনি সুবিধা পাই আহি আছো। ৰাস্তা ঘাটখিনি গোটেইখিনি হৈছে। তাৰপিছত আবার আগতে উগ্ৰপন্থীৰ বহুত অসুবিধা আছিল ছোৱালীবিলাকৰো। এতিয়া আমি এইবিলাক সুবিধা পাইছো, বহুতখিনি সুবিধা পাইছো যে আমাৰ চিন্তা নাই, ৰাতি ক'তো যাব পাৰো অকলে। আগতে এতিয়া আমাক শান্তি পাইছো, বহুত শান্তি পাইছো। আমি ভাবিছো যে আগতে যাই শান্তি পাওঁ আৰু। চেৰফাং সমষ্টিত এতিয়া বৰ্তমান দীপক কোঁৱৰ আছে, তাৰ আগত শ্যামসুন্দৰী আছিলে। তেওঁলোকে পাৰিছিলে, মই নকওঁ, কিন্তু তেওঁলোকৰ পৰা আমাৰ প্ৰমোদ ছাৰে বেছি কৰিছে বুলি আমি ক'ব পাৰিম। প্ৰমোদ ছাৰ থকা বুলি আমি বহুত সুবিধা পাই আহিছো। মুঠতে শান্তি কি চলাবৰ কাৰণে আমাক শান্তিৰ পৰা আমাক চলাব লাগে আৰু আমাৰ মানে শান্তিৰ পৰা ৰাখিলে হ'ল। আমি ট্ৰেক্টৰ গাড়ী আমাৰ এই চৰকাৰটোৱে লাগে, প্ৰমোদ বৰায়ে লাগে আমাক। কিয় লাগে মানে আমাক এতিয়া আমি চাই আছো এতিয়া বৰ্তমান এতিয়া বহুত আমাৰ ইয়াতে দেখো, আমাৰ ইয়াতে অকল নহয় বহুত জেগা আমি শুনিয়ে পাওঁ আমাৰ আদিবাসী কিমান অশান্তিত আছে। মানে লৰাই ঝগড়া বহুত হয়, আমাক ইমান মানুহ আমাৰ কিবা প্ৰব্লেম কেইটা নেদেখে, আমাৰ প্ৰব্লেম নুশুনে। যে আমি জানো প্ৰমোদ বৰাই আমাৰ প্ৰব্লেম কেইটা জানিব বুলি আমি জানো, কিয় আগৰ পৰা আমাক কৰি আহিছে আৰু সেইটো চৰকাৰে আমাক লাগে আৰু এইটো ট্ৰেক্টৰ গাড়ী চৰকাৰে আমি দিম। আমাক প্ৰমোদকে লাগে, কিয় আমাৰ সেইজনী মানুহ আগৰ পৰা আমাক বহুত ধুনীয়াকে চলাই আনিলে আৰু এতিয়া নানা প্ৰকাৰ মানুহকেইটা আহিব আমি জানো। আমাক এতিয়া ফুচলাব, আমাক বেহলাব কব, কিন্তু আমি এনেকুৱা শান্তিত বোলা বস্তু আমি নাপাওঁ। বাগানৰ মানে আমি বাগানত কাম কৰো, আমাক বাগান আমিয়ে জানো। সেই গতিকে আমাক লাগে মানে প্ৰমোদ বড়ো ট্ৰেক্টৰ গাড়ী চৰকাৰে আমাক সেইটোৱে লাগে। আমাৰ ইয়াতে শুনিব আহে, কিন্তু আমাক এনেকুৱা একো সুবিধা কৰি দিয়া নাই। আমি এইটো আৰু নালাগে, আমি যোনটো জানো সেইটোৱে আমি কৰিম, আমাক সেইটো চৰকাৰহে লাগে। যে আমাদেরকে ওকে লাগি, যে আমাদের শান্তি, আমাদেরকে শান্তি লাগি, আমাদের ওহেটা খোঁজো থি। আর বেলেগ बात तो আমাদের हिया बोले नहीं खे, जे माए बाप माए बहन गिला जो उस सरकार आले আমাদেরকে शांति গাঁৱৰ ৰাজি এবার পাৰিব কি পুরা বৰ্তমান যে 30 জনীয়া কমিটিয়ে আমাৰ হলে কাম কৰিব। আজি আমি ট্ৰেক্টৰ